হয়, মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত বৰছলি অঞ্চলত। বৰছলি অঞ্চল হ'ল হাজো সমষ্টিৰ অতিকৈ ভিতৰুৱা অঞ্চল আৰু এই ভিতৰুৱা অঞ্চলত এখন জাতীয় বিদ্যালয় আছে আৰু এই জাতীয় বিদ্যালয়ৰ নাম হৈছে বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়। যোৱাবেলিও এই জাতীয় বিদ্যালয়ত সাংঘাতিকভাৱে ফলাফল লাভ কৰিছিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। এইবেলিও 41গৰাকী শিক্ষাৰ্থী ইয়াৰ পৰা পৰীক্ষা দিছিলে আৰু 41গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈ 100% শিক্ষাৰ্থী ইয়াত উত্তীৰ্ণ হৈছে। তাৰে এগৰাকী শিক্ষাৰ্থী ডিষ্টিংশ্যন আৰু এগৰাকী ষ্টাৰ আৰু 14গৰাকী মুঠ প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 21গৰাকী আৰু 6গৰাকী শিক্ষাৰ্থী তৃতীয় হৈছিল। কেইদিন আগতে সদৌ অসম ছাত্ৰ সন্থাই এটি বিনামূলীয়া পাঠদান শিবিৰ অনুষ্ঠিত কৰিছিল আৰু এই পাঠদান শিবিৰ ইতিমধ্যে চলি আছে। আৰু ভিডিঅ' জাৰ্ণালিষ্টক এই মুহূৰ্তত বিদ্যালয়ৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়খনৰ পৰা এগৰাকী শিক্ষাৰ্থী ডিষ্টিংশ্যন নম্বৰসহ তাই শিক্ষিতাৰে উত্তীৰ্ণ হৈছিল আৰু তাই এই মুহূৰ্তত এই বিদ্যালয়ত উপস্থিত হৈছে। কিছুমান এই অঞ্চলৰ কিছু ৰাইজ তথা কিছু দলীয় সংগঠন তথা আছুৰ প্ৰতিনিধিসকলে এই শিক্ষাৰ্থীগৰাকীক অভিনন্দন জনোৱাৰ বাবে ইয়াত উপস্থিত আছে। এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ ইতিমধ্যে উপস্থিত হৈছে। ফজনুৰ আলী ইয়াত আছে উপস্থিত। এয়া ফজনুৰ আলী, বৰছলি শাখা ছাত্ৰ সন্থাৰ সভাপতি তেখেতে। আৰু এই মুহূৰ্তত আমি শিক্ষাৰ্থীগৰাকীৰ পৰা কিছু আৰু কেইবাগৰাকী এই বিদ্যালয়ৰে শিক্ষক এগৰাকী কৃতি শিক্ষাৰ্থীগৰাকীক অভিনন্দন জনাইছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই পোনপটীয়াভাৱে এই কৃতি ছাত্ৰীগৰাকীৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচ্ছা, তুমি যে কিতুতৰ জিলা, ইয়াৰ আঁৰত কোন ব্যক্তি আছে আৰু তোমাৰ ভৱিষ্যত সপোন কি? হয়, মোৰ এই ফলাফলৰ ক্ষেত্ৰত মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, পিতৃ মাতৃ এখেতৰ অৰিহণা মই ক'বই লাগিব। আৰু মোৰ ভৱিষ্যতে এজনী ডক্টৰ হোৱাৰ আশা আছে। মোৰ সৰুৰে পৰা সপোন যে মই এজনী ডক্টৰ হ'ম, গতিকে এইটোৱে মোৰ সপোন। হয়, নিশ্চয়কৈ ক'ব লাগিব তাইৰ সপোন হ'ল ভৱিষ্যতে এগৰাকী ভাল সুদক্ষ ডক্টৰ হৈ ৰাইজৰ সেৱা কৰাৰ যি মনোভাৱ, সঁচাকৈ আমি শলাগ লৈছোঁ। আৰু এই মুহূৰ্তত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰতিনিধি ফজনুৰ আলী, শাখা ছাত্ৰ সন্থাৰ সভাপতি। তেখেতৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিব বিচাৰিম। তেখেতসকলে এই কেইদিন আগতে এই বিদ্যালয়খন এটি বিনামূলীয়া পাঠদান শিবিৰৰ উদ্বোধন কৰিছিল আৰু এই বিদ্যালয়ৰ এগৰাকী কৃতি ছাত্ৰীক ইতিমধ্যে উপস্থিত হৈ অভিনন্দনো জনাইছে। এই মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া কি? বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ত যোৱাবাৰো 100% উত্তীৰ্ণ হৈছিল। আমি এইবেলিও আমি 100% উত্তীৰ্ণ হোৱাত আমি গৰ্বিত অনুভৱ কৰিছোঁ। আৰু ৰেজিনা পাৰ্বিনে ডিষ্টিংশ্যন লাভ কৰিছে। আমি বৰছলিবাসী ৰাইজৰ হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। আজি কিছুদিন পূৰ্বে আমি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াৰ নেতৃত্বত আমি এখন বিনামূলীয়া পাঠদান শিবিৰ ইয়াতে মুকলি কৰিছোঁ। এই চেগতে আমি ৰেজিনা পাৰ্বিনক তথা বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে ফজনুৰ আলী, শাখা ছাত্ৰ সন্থাৰ সভাপতি, তেখেতে আমাক জানিবলৈ দিছে যে এই বিদ্যালয়তে এখন বিনামূলীয়া পাঠদান শিবিৰ তেখেতসকলে উদ্বোধন কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ স্বাৰ্থে যিটো অক্লান্ত প্ৰহৰী হিচাপে ইতিমধ্যে অসমত কাম কৰি আছে সদৌ অসম ছাত্ৰ সন্থা। আৰু এই মুহূৰ্তত মই এই বিদ্যালয়ৰ সচিবগৰাকীৰ ওচৰত কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ এই বিদ্যালয়ত আমি দেখিবলৈ পাইছোঁ ভাল পাৰফৰ্মেঞ্চ দেখাইছে। আপোনালোকৰ এই মুহূৰ্তত আপুনি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি তথা এই পিছপৰা অঞ্চলৰ ৰাইজক উদ্দেশ্যি কি ক'ব? আচ্ছা, মই এইখিনি ভাবিছোঁ আমাৰ এই ফলাফলৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ শিক্ষকসকল, শিক্ষয়িত্ৰীসকলৰ যথেষ্ট অৰিহণা আছে আৰু আমাৰ এই অঞ্চলৰ ৰাইজৰো যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াই আহিছে। এইবেলি আমাৰ বিদ্যালয়ত ডিষ্টিংশ্যন ষ্টাৰসহ মুঠ 14গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, 21গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু 6গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈ মুঠ 41জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। আৰু সেই 41জনেই
উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, অৰ্থাৎ 100% আমাৰ বিদ্যালয়ত উত্তীৰ্ণ হৈছে। গতিকে এই ক্ষেত্ৰত আমি ভাবিছোঁ যে ভৱিষ্যতেও ইয়াতকৈ অধিক উন্নত ধৰণৰ ফলাফল যাতে দেখুৱাব পাৰে, তাৰ কাৰণে আমি যথেষ্ট চেষ্টা চলাই যাম। নিশ্চয়কৈ ক'বলৈ গৈ এয়াই আছিল এই বিদ্যালয়ৰ সচিবগৰাকীৰ ভাষ্য। তেখেতে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ স্বাৰ্থে আৰু যদি অধিক উন্নত মানৰ ফলাফলৰ কাৰণে যি ধৰণে পদক্ষেপ ল'ব লাগে সেই ধৰণে পদক্ষেপ ল'ব। বিদ্যালয়ত কৃতি শিক্ষাৰ্থীগৰাকীলৈ আমি এখন ফুলাম গামোচাৰে অভিনন্দন জনাম। আমাৰ তৰফৰ পৰা ছাত্ৰীগৰাকীলৈ আন্তৰিক শুভেচ্ছা থাকিল। ভৱিষ্যত দিনত এই বিদ্যালয়খনে আৰু অধিক ফলাফল দেখুৱাবলৈ সক্ষম হওক তাৰে শুভকামনা জনাই হাজোৰ পৰা আতাউৰ ৰহমান।